এই ছুপাৰষ্টাৰ ছিজন 2 প্ৰতিযোগী স্মৃতিৰেখা খান বৌ আজি মোৰ লগত আছে আৰু বৌৰ লগত মই আজি বহুতো কথা পাতিলোঁ ইতিমধ্যে এটা ৰেচিপি আজি শ্বেয়াৰ কৰিব আৰু এই ৰেচিপিটো কি মই নিজে গম নাপাওঁ আচলতে বৌয়ে বনাব মই চাম আৰু খাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম কিন্তু আজি আপোনাৰ ঘৰত আহিছোঁ আৰু আপোনাৰ হাতেৰে নাখাই মই নাযাওঁ তুমি কৈছিলেও তুমি আহিবা মই বনাই খাওঁ মই আহিছোঁ আজি আপোনাৰ হাতেৰে খাবলৈ কিন্তু ঠিক আছে আজি তেন্তে আমি বৌয়ে আপোনালোকক কি ৰেচিপি বনাই দেখুৱাব আপোনালোকক শ্বেয়াৰ কৰিব আমি সেই ৰেচিপিটো চাওঁ বলক তেন্তে পলম নকৰি আমি ৰেচিপিটো চাওঁ আৰু খাওঁ আৰু মই আপোনালোকক জনাওঁ যে মোৰ ৰেচিপিটো কেনেকুৱা হৈছে খাই কেনেকুৱা লাগিছে এই সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু শেষত আপোনালোকে গম পাব মোৰ ৰেচিপিটো আজি মই তোমাক একদম চিম্পল ৰেচিপি বনাই দেখুৱাব বিচাৰিছোঁ সৰু ল'ৰা ছোৱালীয়ে খাই ভাল পাব আৰু দেখিবলৈও অলপ ধুনীয়া লাগিব এইটো হৈছে চকো বল আৰু মই চাৰ্ভ কৰিম তোমাৰ চকো কাপ উইথ আইচক্ৰীম এয়া মই ডাৰ্ক কম্পাউণ্ড চকলেট লৈছোঁ 1 কাপ এয়া হোৱাইট মিল্ক চকলেট লৈছোঁ আৰু কণ্ডেন্স মিল্ক এক্টিং লৈছোঁ আৰু এয়া নাৰিকলৰ গুড়ি লৈছোঁ কোকোনাট পাউডাৰ 1 কাপ লৈছোঁ ইয়াতে মই কণ্ডেন্স মিল্ক দিম এইবোৰ বজাৰত উপলব্ধ কিনিবলৈ আৰু নহ'লে ঘৰৰ যদি নাৰিকল থাকে তেতিয়াও ভাল হয় মই এইখিনি ধুনীয়াকৈ এতিয়া বাইণ্ড কৰিম একদম সহজ বনাবলৈ মই এতিয়া চকো বলবোৰ বনাম এইবোৰ নাৰিকলৰ লাডু হয় এতিয়া মই এইখিনি চকলেটখিনি মেল্ট কৰি ইয়াৰ ওপৰত গোটেইখিনি লেটিয়াই দিম বলবোৰ ৰেডি হৈছে মই এতিয়া চকলেটখিনি মেল্ট কৰিম চকলেটখিনি মেল্ট কৰিবলৈ প্ৰথমতে মই ডাবল বইলাৰ এনেকৈ নহ'লে মাইক্ৰ'ৱেভতো অপাৰেট কৰিব পাৰে চকলেটখিনি মাইক্ৰ'ৱেভত যদি ভৰাই দিয়ে তেতিয়া লগালগ মেল্ট হ'ব চকলেটখিনি মাইক্ৰ'ৱেভত আপুনি 3-4 ছেকেণ্ড ভৰালেই হৈ যাব আৰু যদি নহয় গেছত আপোনালোকে ডাবল বইলাৰ এনেকৈ ল'ব চকলেটখিনি এনেকৈ লৈ পেলাই এনেকৈ কৰি আপোনালোকে মেল্ট হ'বলৈ দিব ইয়াতে মোৰ চকলেটখিনি মেল্ট হৈছে ইয়াতে মই এই বলবোৰ দি দিম নিজেও ঘৰত এনেকৈ ফ্ৰাই কৰিব মই এই কফি কাপটোতো চকলেট লগাম হাতেৰে লগাম আপোনালোকে হাতেৰে লগাব এইটো চকো কাপ হয় এইটো ফ্ৰিজত থ'ব লগাই পেলাই 10 মিনিট যদি মোল থাকে আপোনালোকৰ মোলত কৰিব মোৰ মোলটো নাই মই এনেকৈ ঘৰত থকা বস্তুবিলাকে মই বনাবলৈ চেষ্টা কৰিছোঁ তাকে মই বাটাৰ লগোৱা নাই এতিয়া চাওঁচোন বাটাৰ লগাই পেলাই ওপৰত চকলেটটো লগাই পেলাই ফ্ৰিজত 10 মিনিট থৈ দিলে তোমাৰ এই কাপটো তেনেকৈ ওলাই যায় মই কাপটো চকলেট লগাই দিছোঁ এতিয়া মই এইটো ফ্ৰিজত থৈ দিম এইটো মোৰ চকো কাপ এইকেইটা এতিয়া ফ্ৰিজত থ'ব লাগিব ন এতিয়া মই ফ্ৰিজত থ'ম এতিয়া 10 মিনিটত ছেট হ'ব তেতিয়া মই ইয়াৰ ওপৰত আইচক্ৰীম দিলে ধুনীয়াকৈ এটা আপোনালোকক ডেজাৰ্ট বনাই দিম চকলেট ডেজাৰ্ট মই এই হোৱাইট চকলেটখিনিও তেনেকৈ ছেম প্ৰচেছত ডাবল বইলাৰ মেল্ট কৰিলোঁ মেল্ট কৰি পেলাই মই পাইপিং বেগত এনেকৈ ভৰাই পেলাই মই চকো বলটোৰ ওপৰত এনেকৈ ডিজাইন কৰিম
মই কফি কাপটো পৰা অৰ্ডাৰ আনিছোঁ। এইকেইটা মোৰ চকো বল ৰেডি হৈছে। মই ইয়াতে এতিয়া ইমান ধুনীয়া লাগিছে দেখিছিলে। আইচক্ৰীম মই বনাই থৈছোঁ। আইচক্ৰীমটো আজিকালি ৰেডিমেড কিনিবলৈ পায়। মই ঘৰতে বনাইছোঁ আইচক্ৰীম। দেখিবলৈ ইমান ধুনীয়া লাগিছে। আপুনি এনে ভয় খাই আছিলে। তাকে এনেকুৱা চকলেটটো মানে গৰমত মেল্ট হৈ যায় যে মেল্ট কৰিছে পাতবিলাক ঢালি গৈছে। মই এইবিলাক পাত বনাইছোঁ। যিকোনো ধৰণৰ টান গছৰ পাতত চকলেট মেল্ট কৰি এনেকৈ লগাব পাৰি। চকলেট পাতটো মোৰ মেল্ট হৈ গৈছে আজি। গৰম বহুত পৰিছে। তোমালোকে ট্ৰাই কৰিবা। বাচ্চাবিলাকে খাই দিব। এইটো বনাই পেলাই ঘৰত। ইমান ধুনীয়া দৈ ডিছ বনাইছে আজি। আপোনালোকে নিশ্চয় দেখিছে। ইমান ধুনীয়া লাগিছে। এয়াতেও ঘৰত ট্ৰাই কৰি চাব বুলি আশা কৰিছোঁ আৰু ৰেচিপিটো কেনে পালে আপোনালোকে জনাব। বহুত ধুনীয়া লাগিছে ডিছটো চাবলৈ। এইটো চকো বল উইথ চকো মাক আইচক্ৰীম। আমি এতিয়া আপোনালোকক খাই কম এইটো কেনেকুৱা লাগিছে। বহুত ধুনীয়া আছে। বহুত টেষ্টি লাগিছে খাবলৈ। আশা কৰিছোঁ আপোনালোকেও আজিৰ ৰেচিপিটো খুব ভাল পালে আৰু খুব মিঠা হয়। বাচ্চাবোৰে খুব ভাল পাব। আপোনালোকে ট্ৰাই কৰিব নিশ্চয়। আমি এতিয়া খাই লওঁ। খোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। খুব ভাল লাগিলে। ইমান ধুনীয়াকৈ আপুনি ধুনীয়াকৈ এটা ৰেচিপি আমাৰ ভিউৱাৰ্ছসকলক শ্বেয়াৰ কৰিলে আৰু শেষত আপুনি কি ক'ব মোৰ ভিউৱাৰ্ছসকলক? আপোনালোকে এইটো পেজটো আপোনালোকে চাওক, ফ'ল' কৰক আৰু ছাবস্ক্ৰাইব কৰিব। এটা ইউটিউব লিংক এটাও কালিৰ পৰা খুলিছে। সকলোৱে এই পেজটোৰ পৰা কিবা এটা উপকৃত হ'ব বুলি মই ভাবিছোঁ। নতুনকৈ যিবোৰ প্ৰতিভা আছে তাই উলিয়াব। তাইৰ লগত মই সদায় থাকিম। আৰু কি তোমাৰ উত্তৰ কামনা কৰিছোঁ। ভাল হওক। সদায় তোমাৰ লগত থাকিম বুলি মই আশা কৰিছোঁ। ধন্যবাদ। আপুনি ইমান ব্যস্ততাৰ মাজতো মোক ইমানখিনি সময় দিলে তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ আপোনাক। তেন্তে আজি মোৰ অনুষ্ঠানটো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে জনাব আৰু লগতে মোৰ ভিডিঅ'টো আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে ইউটিউব চেনেলত মোৰ আহিবলগীয়া নটিফিকেশ্যনবোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। তেন্তে আজিলৈ আহিছোঁ। নমস্কাৰ।